নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ অনলাইন ষ্টাডি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ লগত ছানবীম ইংলিছ ৰিডাৰ 2ৰ 2 নম্বৰ লেচনটো আৰম্ভ কৰিব ওলাইছোঁ। লেচনটোৰ নাম হৈছে উৰুকা এডভেঞ্চাৰ। উৰুকা মানে বিহুৰ আগদিনাখনৰ কথা কৈছে। এডভেঞ্চাৰ মানে হৈছে দুঃসাহসিকতা। The word adventure means an unusual and exciting experience. এডভেঞ্চাৰ শব্দটোৰ অৰ্থ হৈছে এক অসাধাৰণ আৰু উত্তেজনাজনক অভিজ্ঞতা। Look at the picture below. তলৰ ছবিখনলৈ চোৱা। Have you ever experienced a nightly adventure like this? তোমালোকৰ কেতিয়াবা এনেকুৱা অভিজ্ঞতা হৈছে নেকি? Share with your classmates what kind of an adventure you had. লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰা তোমালোকৰ কেনেকুৱা দুঃসাহসিক অভিজ্ঞতা হৈছে। Now read what happened to Mohan and his friend one night. এদিন ৰাতি মহেন আৰু তাৰ বন্ধুবৰ্গৰ লগত কি হৈছিল পঢ়া। মহেন্দ্ৰ lovingly called Mohan by his friends. মহেন্দ্ৰক মৰমতে মহেন্দ্ৰৰ বন্ধুবৰ্গই মহেন বুলি মাতে। Is talkative, restless and always cheerful. মহেন্দ্ৰ কেনেকুৱা আছিল? talkative মানে কথা চহকী, restless মানে বিৰামহীন and always cheerful আৰু সদায় সুখী হৈ থাকে। On the eve of the Assamese harvest festival মাঘ বিহু this year, এই বছৰৰ মাঘ বিহুৰ উৰুকাৰ দিনা his friends Sanju, Nantu, Rinku and Ruman visited him. তেওঁৰ বন্ধু সঞ্জু, নন্তু, ৰিংকু আৰু ৰুমনে লগ কৰিছিল তেওঁক। It was the উৰুকা night. সেইদিনা কি আছিল? উৰুকা ৰাতি আছিল। They proposed that Mohan should lead them in an উৰুকা adventure. মহেন্দ্ৰৰ বন্ধুবৰ্গই বা সিহঁতে মহেন্দ্ৰক উৰুকাৰ দুঃসাহসিকতাৰ কামৰ বাবে তত্ত্বাৱধান লোৱাৰ কথা কৈছিলে বা তেওঁক লিড ল'ব কৈছিলে। মহেন jumped up excitedly. মহেনে উত্তেজনাত জঁপিয়াই উঠিছিল and looked at his friends with an air of authority. আৰু চাইছিলে কেনেকৈ চাইছিলে? যিহেতুকে তেওঁৰ বন্ধুবৰ্গই তেওঁক লিড ল'ব কৈছিল, তেওঁ মানে এনেকুৱা এটা ভাৱে চাইছিল যে তেওঁ সিহঁততকৈ অলপ পাৱাৰফুল, ক্ষমতাশালী। সেই তেনেকুৱা অৰ্থত এই with an air of authority শব্দটো ব্যৱহাৰ কৰা হৈছে। He was ready for any adventure. সি যিকোনো এডভেঞ্চাৰ বা দুঃসাহসিক কামৰ বাবে সাজু আছিল। Sanju, the eldest among them, said in an excited voice, "We will spend the night in our ভেলাঘৰ." সঞ্জু, সিহঁতৰ গ্ৰুপটোৰ ভিতৰত সঞ্জু সকলোতকৈ অলপ ডাঙৰ আছিল। সঞ্জুৱে এক্সাইটেড হৈ পেলাই কৈছিল যে we will spend the night in our ভেলাঘৰ। আমি কি কৰিম? ৰাতিটো ভেলাঘৰতে কটাম। When everyone is asleep, যেতিয়া সকলোবোৰ শুই যাব, we will go and pick vegetables and have another feast tomorrow. কি কৈছে? When everyone asleep, যেতিয়া সকলোবোৰ শুই যাব, we will go and pick vegetables. তেতিয়া আমি কি কৰিম? শাক পাচলি চুৰ কৰিম আৰু এটা বেলেগকৈ খানা খাম। যিহেতুকে মাঘৰ বিহুত উৰুকাৰ দিনা আমি সকলোৱে ভেলাঘৰত খানা খাওঁ, ভোজ খাওঁ আৰু সেইদিনা ৰাতি আমাৰ এটা পৰম্পৰা আছে যে আনৰ ঘৰত চুৰ কৰিব যোৱা। গতিকে সিহঁতেও এই সকলোবোৰ খোৱাৰ পাছত চব্জি বা শাক পাচলি চুৰ কৰিব যোৱাৰ কথা কৈছে আৰু বেলেগকৈ এটা খানা খোৱাৰ কথা কৈছে। আহা এতিয়া নেক্সট পেজটোলৈ যাওঁ।
Oh, yes, it is our old custom. We must honor it, Mohen responded gleefully. হয় হয়, এইটো আমাৰ এটা পুৰণা প্ৰথিল, সেইবুলি মহেনে কৈছিল। Soon the grand Uruka feast was over. ভোজ খাই শেষ হৈছে। Everyone left for their respective homes. আৰু সকলোৱে নিজৰ নিজৰ ঘৰলৈ বুলি বাট লৈছে। The mischievous five stayed behind, huddling around the big fire. কি হ'ল, সিহঁত পাছোতাই ভেলাঘৰত জুই ফুৱাই থাকি গ'ল। When it was past midnight, যেতিয়া মাজনিশা হৈছে, Mohen rose and commanded the others to follow him in their nocturnal adventure. যেতিয়া মাজৰাতি হ'ল, Mohen উঠি পেলাই লগৰবোৰক আদেশ দিছে যে মোক ফ'ল' কৰ। নক্টাৰ্নেল এডভেঞ্চাৰ, যিটো সিহঁতৰ নিশাৰ দুঃসাহসিকতাৰ কাম, তাৰ কাৰণে মহেনক ফ'ল' কৰিব কৈছে। They made straight for Shantiram's house at the end of the lane. সিহঁতে কি কৰিলে, শান্তিৰামৰ ঘৰৰ ফালে পোনে পোনে বাট ল'লে। Shantiram was a retired army man and farming was his hobby. শান্তিৰাম কোন আছিল? এজন অৱসৰপ্ৰাপ্ত আৰ্মি আছিল। তেওঁৰ হবি আছিল ফাৰ্মিং বা খেতি কৰা। His garden was full of cabbages, brinjal, carrots and other seasonal vegetables. তেওঁৰ গাৰ্ডেনত কি আছিলে? বন্ধাকবি, বেঙেনা, গাজৰ আৰু বিভিন্ন ধৰণৰ ছিজনৰ শাক পাচলিবোৰ আছিলে। They walked quietly, pausing just to put aside the bamboos of the Nongala and tiptoed into Shantiram's garden. সিহঁতে কি কৰিলে, লাহে লাহে খোজকাঢ়ি কুৱাইটলি মনে মনে খোজকাঢ়ি আহিলে আৰু নঙলা, এই যে বাটৰ মুখত বাঁহেৰে এখন গেট বনাই থয়, তাকে নঙলা বুলি কোৱা হয়। নঙলাখন খুলি পেলাই শান্তিৰামৰ গাৰ্ডেনত সোমালে। Then Mohen stopped suddenly. আৰু হঠাৎ মহেন ৰৈ গ'ল। What we will carry the vegetables in? We didn't bring a bag. কি ক'লে? আমি শাক পাচলিবোৰ যে নিব আহিছোঁ, কিহত নিম? আমিতো একো বেগ অনাই নাই। Never mind. We will carry as much as possible in each hand. কি ক'লে? চিন্তা নকৰিবা, আমি সকলোৱে নিজৰ নিজৰ হাতত যিমানখিনি সম্ভৱ হয় লৈ যাম। The friends replied. এই বুলি বন্ধুবৰ্গই উত্তৰ দিলে। It was all very silent in the cold January night. কি কৈছে, সেই ৰাতি জানুৱাৰীৰ নিশা খুব ঠাণ্ডা আছিলে। আৰু কি হয়, এই জানুৱাৰী মাহত খুব নিয়ৰ পৰি থাকে, নহয় জানো? The nightjar, a small species of owl, was screeching eerily at regular intervals. Nightjar মানে এটা চৰাই, ফেঁচাৰ নিচিনা, কি কৰিছিল, খুব চিঞৰি আছিল, মানে মাত দি আছিলে। It was made the atmosphere all the more haunting. আৰু সেই সময়ত সেই চিটুৱেশ্যনটো বা সেই পৰিৱেশটো খুব ভয় লগা ধৰণৰ হৈছিল। They were all very frightened but put on brave faces. কি কৰিছিল, সিহঁতে সকলোবোৰে ভয় খাই আছিল, হ'লেও মুখত সাহসৰ চিন দেখা পোৱা গৈছিল। Mohen, who had walked ahead of the others, কি কৰিছিল, মহেন সকলোতকৈ অলপ আগত আছিল। Noticed a black heap right in the middle of the rows of vegetables. কি কৰিছিল, এটা হিপ দেখা যেন পাইছিল ভেজিটেবলবোৰৰ মাজত। He thought it was a harmless pile of garbage. সি ভাবিছিল এইবোৰ অলাগতিয়াল জাবৰ, যিবোৰ বাৰীৰ মাজত এনেকৈ সাৰি পেলাই গোটাই থোৱা হয়, এনেকুৱা গাৰ্বেজ বুলি ভাবিছিল। But as the boys stretched their hands to pick the vegetables, the black heap suddenly
জাৰ্কড আপ কি কৰিছিল যেতিয়া ল'ৰাবোৰে ভেজিটেবলছ ছিগিব লৈছিল তেতিয়া সেই ব্লেক হিপটোৱে জঁপিয়াই উঠিছিল To their utter horror, it dashed towards them at a great speed. It was তাৰ পাছত কি হৈছিলে সেই যে ব্লেক হিপটো উঠি পেলাই তেওঁলোকৰ ফালে আহি আছিলে মুভ কৰিছিল It was none other than Shantiram. এইটো বেলেগ কোনো নাছিল Shantiram আছিল who had been sitting like a black heap wrapped in a black blanket waiting for such Uruka adventures. হেইটো কোনো নাছিল Shantiram আছিল তেওঁ কি কৰিছিল এখন ব্লেক কালাৰৰ কলা ৰঙৰ ব্লেংকেট এই চুৰৰ কাৰণে যি উৰুকা ৰাতিত চুৰ কৰিব আহে তেওঁলোকৰ কাৰণে ৱেইট কৰি আছিল অপেক্ষা কৰি আছিল আমাৰ ইয়াতো এনেকুৱা এটা যেহেতু চুৰ কৰা পৰম্পৰা আছে গতিকে প্ৰত্যেক ঘৰ মানুহেই উৰুকা দিনা খানা খোৱাৰ পাছত নিজৰ নিজৰ ঘৰত এনেকৈ পহৰা দি থাকে যে কোনোবা চুৰ আহিব কিবা চুৰ কৰি নিব বুলি পহৰা দি থাকে ঠিক তেনেকৈ Shantiramেও সেই উৰুকাৰ ৰাতিৰ চুৰৰ কাৰণে অপেক্ষা কৰি আছিল Oh my good lord হে ভগৱান it's a ghost এইটো এটা ভূত run 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 দৌৰা দৌৰা Mohan screamed They all dashed past the open Nongala and then to the road কি কৰিলে সকলোবোৰে নঙলা খুলি ৰাস্তাৰ ফালে বাট ললে the boys ran frantically like antelopes and made good their escapes Soon they were out of reach of the army men আৰু সিহঁতে কি নঙলা খুলি সিধাই দৌৰ ললে আৰু সিহঁতক এতিয়া Shantiramে আৰু লগ নাপায় যেহেতু Shantiramৰ পৰা দূৰত পালেগৈ Finally regaining his breath Mohan exclaimed দৌৰি গৈ পুৰা একদম ফুফাই অলপ উশাহ ললে লৈ পেলাই Thank God we are all alive হে ধন্য ভগৱান আমি যে সকলোবোৰ জীয়াই আছো But can we not think of other types of adventure? আকৌ তেতিয়া মহেনে কি ক'লে কিন্তু আমি এটা বেলেগ এডভেঞ্চাৰৰ কথা ভাবিব নোৱাৰো জানো বুলি ক'লে আশা কৰো তোমালোকে বুজি পাইছা এই চেপ্টাৰটোত কোৱেশ্চন আনসাৰবোৰ মই ডিসকাস কৰিম নেক্সট ভিডিঅ'ত ডিসকাস কৰিম তোমালোকক যদি কিবা লগা হয় কিবা বেলেগ পাঠৰ প্ৰশ্ন উত্তৰ লগা হয় বা এক্সপ্লেনেশ্যন লাগে তেতিয়াহ'লে তোমালোকে মোক কমেন্ট কৰি জনাবা আৰু তেতিয়া ভিডিঅ'বোৰ বনাই বেছি ভাল লাগে নহয় জানো এনিৱে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আজিলৈ ইমানে থ্যাংক ইউ